কি যে ৰাস্তা সোমাই দিলো ন সঁচাকৈ আমি ইটো ৰাস্তা গ'লে ভাল আছিলে অ' মা হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল কমল কোঁৱৰ মানে ভাইটিলে কিবা এটা অৰ্ডাৰ দিছিলোঁ মানে পাৰ্চেলটো আহিছে লৈ আহোঁ বুলি আহিছোঁ এইফালে বসন্তীখনো উলিয়াই লৈছোঁ চাওকচোন পাৰ্চেলটো আনি লওঁগৈ তাৰপিছত মানে এনেই ঘৰত আমনি লাগিছে যিহেতু আজি দবাপিটা বৰষুণ দিলে 10-11লৈকে কাম যোৱা নহ'ল এতিয়া পাৰ্চেলটো আনি লওঁ তাৰপিছত লগৰটোলৈ ফোন কৰিছিলোঁ যিহেতু আমনি লাগিছে জেগালৈ ওলাই যাওঁ বুলি লগৰটোৱে জেগাডোখৰ নাম কৈছে ক'লৈ যাম চাই থাককচোন মই আগতে পাৰ্চেলটো আনি লওঁগৈ মানে মানুহজন ৰখি আছে এইফালে দাদাই পাৰ্চেলটো আনি দিলে দাদা আপোনাৰ নামটো অঁ ঘৰ আপোনাৰ আচ্ছা ওচৰৰে তেতিয়াহ'লে আমি অঁ ঠিক আছে ঘৰতে আনবক্সিং কৰিছোঁ এইটো একেবাৰে তো গাইজ এইটো আনিলোঁ এতিয়া ভাইটিয়ে কেমেৰা ধৰিব মই আনবক্সিং কৰি চাম বাহ কি কেজি আছে বাদ দিয়ক ৱাও স্পৰ্টিং ভাল লাগিছে ন ভালো লাগিছে তই পিন্ধি দেখাই দে এবাৰ নে কি কওঁ অকণমান কিন্তু ডাঙৰ হৈছে ভালে লাগিব কাৰেণ্টটো অহা নাই যিহেতু ঘৰৰ ওচৰত দাই এজনৰ মানে লেপটপ এটা আছে লেপটপটো অকণমান চাৰ্জ দিলোঁ বুলি যিহেতু ওলাই যাব লাগিব মই মোবাইলটো চাৰ্জ দিওঁ গাটো ধুই লওঁ লগৰটোৱে ফোন কৰিছিলে আৰু এতিয়া পাবহি বোলে ওলাই যাব লাগিব ভাইটি স্পৰ্টিংটো মই অকণমান এনেই ট্ৰাই কৰি আছোঁ মোকে ভাল লাগিছে বুলি কৈছে ভাইটিলে অকণমান ডাঙৰ হৈছে এতিয়া লেপটপটো ই লগাই এদাই কৰিছে মই অলপমান দি লওঁ একেবাৰে তাৰপিছতে লগ পাইছোঁ দেই গা চা ধুই লগৰটোৱে ফোন কৰিছিলে মানে সি ওলাই আহিছে ঘৰৰ পৰা মই অলপমান আগবঢ়াই আনিব আহিছোঁ আৰু ৰাস্তা চাওক না মোৰ বসন্তীখন ইয়াতে ৰাখি থৈ গৈছোঁ এতিয়া সি মানে স্কুটি লৈ আহিছে তাই স্কুটি মানে আমাৰ জানে অফ ৰ'ডিং ভিডিঅ'টো দেখাইছিলোঁ ৰাস্তাটো এইটো ৰাস্তা হয় তাই স্কুটিখন মানে তলত লাগি যায় যিহেতু সি মানে ৰাস্তাটো ইপাৰে স্কুটিখন থৈ আহিম বুলি কৈছে এইডোখৰ মানে মই আগবঢ়াই আনিব গৈছোঁ তাক মোৰ বাইকখনো নিব নোৱাৰি চেণ্ডেল বেয়া হৈ আছে ভাল কৰাই নাই তাৰপিছত এইডোখৰ মানে মই খোজকাঢ়ি যাওঁ এতিয়া বাইকখনে আমাৰ ৰাস্তা চাওক না কেনেকুৱা জেগাত যে সোমাই আছোঁ আৰু কেতিয়া বনিব এইবিলাক এইটো চেংচন হৈ আছে বুলি কৈছে এতিয়া কেতিয়া বনাই এইটো ভগৱানে জানিব মানুহবিলাকতো নাজানে একদম ইমূৰৰ পৰা সিমূৰলৈ বছ এনেকুৱাই মানে 300-400 মিটাৰমান হ'ব আৰু এয়া জাহাজানটো কেনেকুৱা খবৰ খাতি কওক ভাল ন স্কুটিখন তাকে স্কুটিখন এই ডাইৰেক্টত থৈ যাব লাগিব ন ব'ল থৈ হ'ব ব'ল এতিয়া খোজকাঢ়ি যাওঁ এডোখৰলৈকে ন আমি মানে এখন পাৰ্কলৈ গৈ আছোঁ মানে পাৰ্চনেল পাৰ্ক বেছি ডাঙৰকৈ নহয় কিন্তু খুব ধুনীয়াকৈ বনাইছে তাত এবাৰ গৈছিলোঁ ফটোশ্বুট কৰিবলৈ আমি এতিয়া এনেই ফটোশ্বুট কৰিবলৈ ওলাই আহিছোঁ বাৰু এইফালে ল'ৰা দামী দামী কেমেৰা আছে যোৱা বছৰে গৈছিলোঁ পৰিৱেশ আছে তাকে চাই যাওঁ বোলো অঁ তাকে যাওঁচোন কেনেকুৱা ধৰণৰ কি আছে চাই হোৱা হ'বা মানে কিবা কিবি চেঞ্জ কৰিছে নে নাই কৰা মানে কিন্তু বহুত ধুনীয়া আছে কিন্তু সৰু বহুত ভাল লাগিছিলে চাই আহোঁ বসন্তীক ঘূৰাই আছে লগতে পাৰিছ নাই গধুৰ আছে মানে এজন খেলোঁতে বহুত গধুৰ আছে আমি তেতিয়াহ'লে মই এতিয়া ঘৰত গৈ লং পেণ্ট এটা পিন্ধি লওঁ তাৰপিছত ওলাই গৈ আছোঁ আৰু যিহেতু আমাৰ ফালে ডিপু নাই এনেকৈ ভৰাই লৈছোঁ আৰু তেলটো অকণমান ন নে কি কম উপায় নাই ন ভৰাবই লাগিব ভৰা सुना सफर पर प्रेम नगर है मिल पाएंगे क्या हम तुमसे जो रात बीती सुबह तो आई ना छोटी उम्र पर बड़ी नजर है मिल जाएंगे ये हम तुमसे छुपाई नजर तो आई ना কি যে ৰাস্তাত সোমাই দিলোঁ আৰু ন সঁচাকৈ আমি ইটো ৰাস্তাত যোৱালে ভাল আছিলে অ' মা লাহে এইটো ৰাস্তাতে ভুলতো নাহোঁ দেই আমি যোৱাবাৰ আহোঁতে হেৰি আছিলে অলপ খৰালি নাছিলে হয় নাই এতিয়াই বাৰিষা হৈ গ'ল মানে আগতে ৰাস্তাটো ভাল আছিলে তেতিয়া গম পোৱা নাছিলোঁ এতিয়া ইমান বেয়া হৈ যাব বুলি বসন্তীক ইয়াত ৰখাই ল'লোঁ তাৰপিছত চাওকচোন এইখনেই আৰু পাৰ্কখন ইয়াৰ হৈছে প্ৰৱেশৰ মূল্য 10 টকা তাৰপিছত এইফালে কিবা কিবি লিখা আছে আৰু এইফালে আমি টিকেট দিলে আমাক এইফালে গেটখন আছে আৰু আমি এতিয়া সোমাই গৈছোঁ ভিতৰলৈ আৰু এইফালে চাওকচোন কি ধুনীয়া ফুল ৰুই থৈছে আৰু এইফালে চাওকচোন কি ধুনীয়াকৈ বহিবলৈ মানে বনাই থৈছে এইফালে চাওকচোন এইটো কি ধুনীয়া ভিউ এটা আহিছে দেখিবলৈ অলপমান কলা আহিব পাৰিব আন্ধাৰ হৈ গ'ল এতিয়া
কৈছোঁ নহয় একো পেলনীয়া বস্তু এৰি দিয়া নাই সিহঁতি এইফালে মানে খুব ধুনীয়াকৈ বনাইছে এইফালে এইটো বটল কাটি বনাইছে এইফালে চাওকচোন এইফালে ডেক'ৰেশ্যন কিন্তু বহুত ভাল দিছে ন বহুত ধুনীয়া দিছে এইফালে চাওকচোন ট্ৰাই এইফালে ফুল নিচিঙিব কৈছে এইফালে বহা ধুনীয়াকৈ ছেইম এইবিলাকেই আৰু বনাই থৈছে ব্লকচোন এইফালে এখন বিলখন ওচৰতে আছে এইফালে সোমাই যাওঁ পোৱা লাইটিং জ্বলাই থৈ দিছে এতিয়া এইফালে ধুনীয়াকৈ বহিব পাৰি বহি ফটো চটো মাৰিম বাৰু আমিও এতিয়া আছে এইফালে লাইট চাইট জ্বলাই থৈ দিছে এইফালে আকৌ ইয়াতো বহিব পাৰি এইফালে চাওক একদম ধুনীয়া বহিবলৈ এইফালে ডেক'ৰেশ্যন চাওক না এইফালে জাপিটো ভাল দিছে কিন্তু এইটো পুৰণা হৈ গ'ল চাগে আৰু অঁ ভেজি গৈছে আপুনি এইফালে চাওকচোন এনেকৈ লাইটিং ইয়াত এতিয়া জোলনা খেলিব পাৰি চাওক কিবা এটা ৰিলচ এটা বনাব পাৰিলে বনাম আৰু বোলে লগৰটো বিন্দাছ আৰু লেভেল দিছে আৰু কেমেৰা চেমেৰা লৈ বা ধুনীয়া লাগিছে এইফালে চাওকচোন বেয়াই লাগিছে দেখি এইবিলাক পানী হৈ গৈছে এইফালে ভাঙি গৈছে এইবিলাক এইফালে এখন আছে এইফালে ভাঙি গৈছে এইবিলাক যেন চাওকচোন জোলাই খেলোঁ অকণমান দেৰি এইফালে চাওকচোন এইটোৱে মানে পেলনীয়া বস্তু এটা পাওঁ যে কিবা এটা বনাব পাৰি একদম ধুনীয়া পদক্ষেপ লৈছে কোমোৰাত চাওকচোন অঁ টাব বনাই থৈছে সেইটো আমি যিটো ঘৰত ব্যৱহাৰ কৰে পানী জাৰ এইবোৰ পেলনীয়া বস্তুবিলাক আৰু যেতিয়া বেয়া হৈ গ'ল ভালদৰে ৰং কৰি দিয়ে ধুনীয়াকৈ সজাই থৈছে এইফালে বহিবলৈ কিবা কিবি চিট দি থৈছে এইফালে কাঠৰ মুঢ়া তাৰপিছত এইফালে চাওকচোন কি ধুনীয়াকৈ আজা ষ্টাইলত মানে বনাই থৈছে এইফালে ফুল চুল দি থৈছে এইফালে এটা ছেইম আছে এইফালে এতিয়া আমি সোমাই যাওঁচোন এইফালে এইবিলাক চাওক ধুনীয়া ধুনীয়া ফুলবিলাক দি থৈছে তাতে আৰু ডেক'ৰেশ্যন কৰিছে আৰু ভাল লাগিছে এইটো এটা জাপি এইফালে ধুনীয়াকৈ বহিবলৈ আমি বেগ চেগ থৈ লৈছোঁ আৰু ধুনীয়াকৈ লৈ থাকিব মন নাযায় এইফালে বহিবলৈ চিট দিছে 3টামান কাঠৰ মুঢ়া দি এইফালে ট্ৰাই আছে এইফালে লগৰটো এবাৰ হাই কৰি দে আৰু এইফালে বটিঙৰ হেৰিও আছে আৰু এৰিয়াটো চব খুবেই ডাঙৰ আছে ইয়াত বটিং কৰিব পাৰি সুধি চাম এতিয়া কৰে নে নকৰে গছবিলাক ধুনীয়াকৈ দি থৈছে ট্ৰাকত এইফালে চাওকচোন এইটো চাওক কি ধুনীয়াকৈ মানে এজনী চৰাই আছে এইফালে এইটো ডেক'ৰেশ্যন চাওক এইফালে ছেম এজোপা এইফালে এইটো ডেক'ৰেশ্যন ধুনীয়াকৈ দি থৈছে ছটা ঠিক এইফালে কাম লাগি আছে নিজে কাম কৰে এইবিলাক ঘৰৰ ওচৰতে বনাইছে আগফালে সেইটো তেখেতৰ ঘৰ হয় এইফালে কাম লাগিছে সুধোচোন আমি কি ধৰণেনো চেষ্টা কৰিলে বা মানে কি ধৰণে বনাবলৈ ভাবিলে কথাটো ইমান ধুনীয়া এখন পাৰ্ক ভালনে আপোনাৰ তাৰপিছত আমি মানে আপোনাৰ এই পাৰ্কখন কথা শুনি আছিলোঁ আজি চাবলৈ আহিলোঁ ভাল লাগিছে তাৰপিছত আপুনি কওকচোন মানে কেনেকৈ ভাবিলে ইমান ধুনীয়া যে পাৰ্ক এখন ঘৰৰ ওচৰতে তৈয়াৰ নিজে কৰিছে যিহেতু মানে আপোনালৈ একচুৱেলি মানে মোৰ ককা আইতাৰ নামত কিবা এটা কৰাৰ মোৰ ইচ্ছা আছিলে হয় হয় তো আৰু গাঁৱৰ ল'ৰা ছোৱালীবিলাকো খেলাৰ হেৰি নাছিলে তেনেকৈ আইডিয়া কৰি তেনেকৈ চিন্তা কৰি মানে এই বোলো এনেকৈ জোলনা কাঠৰে জোলনা এখন বনাওঁ বা এই অলপ পৰিৱেশটো অলপ ভাল কৰোঁ তেনেকৈ কৰি মানে আৰু বিশেষকৈ লকডাউন হ'ল লকডাউনত টাইম পালোঁ তো তেনেকৈ মানে কৰা হ'ল আৰু এনেকুৱা জেগাত আমি ফটো মাৰি আছোঁ এইফালে আহিবলৈ জেগাই নাই এইফালে পাৰ হৈ আহিছোঁ হ'লেও ফটো মাৰিম হয় নাই নে কি কওঁ বঢ়িয়া হয় নাই হ'লেও ফটো মাৰিম ফটো মাৰিবলৈ আহিছোঁ যেতিয়া ফটো মাৰিহে যাম আৰু তেতিয়াহ'লে ফটো মাৰি লওঁ আপোনালোকে চাই থাকক বিন্দাছ रहा नहीं जाता तड़प ही ऐसी है ना ঘৰৰ বাৰীতে আৰু এখন বনাইছে সেইখনো অলপমান দেখাই থৈ যাওঁ নে কি কয় চাওক কেনেকুৱা লাগে এইখনৰ পৰা এতিয়া ওলাই যাওঁ আৰু এখন মানে ওচৰতে বনাইছিলে ক'লোৱে সেইখন চাই যাওঁ নে কি কয় একেবাৰে ওলাই যাওঁ আহিছোঁ এতিয়া সোমাই যাওঁ গেটখন চাওক না এইবিলাক ট্ৰাই কাটি যেনেকৈ গছ যে সেনেকৈ লগাই থৈছে এইফালে চাওক এণ্ট্ৰি দোকানৰ দৰে বনাই থৈছে এখন জপনা গেট ধাবাই নে এখন এইখনো ভাল লাগিছে কিবা এটা এইবিলাক মানে কিবা কিবি খাব পাৰি ন চাওকচোন সজাই থৈছে কি ধুনীয়াকৈ সঁচাকৈ ভাল লাগিছে ন ভাল লাগিছে এইফালে বহিবলৈ চিট এইফালেও আছে এইটো চাওক না কি ধুনীয়া প্লেচ এইফালে জোলনা ইয়াতো খেলিম জোলনা এতিয়া আমি নে কি ক খেলিবি নাই জোলনা তই খেলিলিয়ে মই দেখাই নাছিলোঁ ইয়াত হে আমি ইয়াৰ পৰা
ওলাই দিওঁ, প্ৰায় এতিয়া আন্ধাৰ হৈ গ'ল। ঐ তই বাইকখন লৈ আহিবি যা। তাৰপিছত মই ঠিক আছে ঠিক আছে ঠিক আছে, মই এতিয়া কেমেৰাটো ভৰাই লওঁ বেগটো, তাৰপিছত গৈ থাকোঁ আৰু। বেগটো এইটো আছে, মই বস্তু ভৰাই লওঁ, তাৰপিছত একেবাৰে বাইকতে লগ পাইছোঁ আৰু। এয়া বসন্তী আহি গ'ল। আৰুনো কি দেখাম, আজি ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। কি পাৰিলোঁ দেখালোঁ আৰু, জনা নজনাকৈ কিবা কিবি ক'লোঁ কথা, তাকে আৰু লাইক চাইক কৰি দিব কিবা এটা। আৰু কিবা কবি নেকি তই? মোৰতো তেনেকৈ ক'বলৈ নাই একো। তেতিয়াহ'লে এতিয়া গধূলি হৈ আহিছে প্ৰায়, গৈ থাকোঁ ন, তেতিয়াহ'লে বাই বাই এটা দি দে। বাই 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 বাই। ওলাই এনেই অকণমান বোলো বহোঁ ইয়াতে, তাৰপিছত বহোঁ আৰু মানে এইবিলাক পুল এটা আছে ইয়াতে, বসন্তীখনে বিন্দাছ ৰখাই দিছোঁ। এইটো 4 লাইন হয়, আমাৰ জকাই 4 লাইন বুলি কয় এইটো। তাৰপিছত আৰু এটা কথা ক'ব পাহৰিছিলোঁ, মানে আমি যিহেতু ফটো মাৰিলোঁ আপলোডটো দিমেই ক'ৰবাত, ইনষ্টাগ্ৰামৰ লিংকটো তলত দি দিম। আৰু তোৰ আছে নে ইনষ্টাগ্ৰাম? আছে আছে, এয়া লিংকটো দি দিম, পাৰিলে ফ'ল' কৰি ল'ব আৰু ফটো কেইখনমান লাইক চাইক কৰি দিব, নে কি কওঁ? কৰি দিম। আৰু যদি ক'ৰবাত সেই ৱেডিং ভিডিঅ' যদি আহে, ৱেডিং ফটোশ্বুট বা ভিডিঅ' আহে, তেতিয়া জনাব, আমি কৰোঁ, আমি দুয়োটা মিলিয়েই কৰোঁ কামটো। এই আপোনালোকে কমেণ্টত ক'ব, যদি নহ'লে ইনষ্টাগ্ৰামত ফ'ল' কৰি ক'ব বোলে এনেকুৱা তেনেকুৱা আছে বুলি, তেতিয়া মই ফোন নাম্বাৰটো দি দিম, এয়া হ'লেও দি দিম, মোৰ হ'লেও দি দিম, কণ্টেক্ট কৰি ল'ব তেতিয়া, নে কি কওঁ? অঁ ঠিক আছে ন, তেতিয়াহ'লে বাই বাই। নেক্সট বাৰ বাই বাই দিছোঁ আৰু। सुना सफर पर प्रेम नगर है, मिल पाएंगे क्या हम तुमसे, जो रात बीती सुबह तो आई ना, छोटी उम्र पर